খৰাং মডিউলত আপোনালোকক স্বাগতম। এই মডিউলৰ অন্তত আপুনি সক্ষম হ'ব খৰাঙৰ সংজ্ঞা দিয়া, খৰাঙৰ কাৰণসমূহ বুজোৱা, খৰাঙৰ প্ৰকাৰসমূহ তালিকা প্ৰদান কৰা, ঘৰৰ ভিতৰত পানী সংৰক্ষণৰ পদ্ধতি বুজোৱা, বাহিৰত পানী সংৰক্ষণৰ পদ্ধতি বুজোৱা আৰু স্বেচ্ছাসেৱকৰ ভূমিকা বুজোৱা। আহক খৰাঙৰ পৰিঘটনাক বুজা আৰম্ভ কৰোঁ। খৰাং হ'ল দীৰ্ঘ সময়ৰ বাবে বৰষুণৰ অভাৱ বা অপৰ্যাপ্ততা, যিয়ে যথেষ্ট পৰিমাণৰ জলবিজ্ঞান বা পানীৰ ভাৰসাম্যহীনতা সৃষ্টি কৰিব পাৰে। এই ভাৰসাম্যহীনতাৰ ফলত পানীৰ অভাৱ, শস্যৰ ক্ষতি, নৈ প্ৰবাহ হ্ৰাস আৰু ভূগৰ্ভৰ পানী আৰু মাটিৰ আৰ্দ্ৰতা কমি যায়। খৰাঙৰ বিষয়ে বুজাবলৈ আন এটা উপায় হৈছে খৰাং ঘটে যেতিয়া মাটিত থকা পানী উদ্ভিদৰ মাধ্যমেৰে বায়ুলৈ বাষ্প হৈ যায় আৰু যথেষ্ট সময়ৰ বাবে বৰষুণ অতিক্ৰম কৰে। পৃথিৱীৰ প্ৰায় প্ৰতিটো প্ৰান্ততে খৰাং কৃষিৰ বাবে অন্যতম ভয়াৱহ শাৰীৰিক বিপদ। এতিয়া আমি বুজো খৰাং কিয় ঘটে। বছৰৰ পিছত বছৰ ধৰি এটা বিশেষ স্থানত বৰষুণৰ পৰিমাণ বেলেগ বেলেগ হয়, কিন্তু কিছু সময়ৰ ভিতৰত গড় পৰিমাণে মোটামুটি স্থিৰ হৈ থাকে। খৰাং হৈছে এক সময়সীমা য'ত সাধাৰণ পৰিস্থিতিৰ তুলনাত অধিক শুকান অৱস্থা দেখা যায়, যিয়ে পানী সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰে। আহক এতিয়া বিশ্ব পৰ্যায়ত খৰাং পৰিস্থিতিৰ বিষয়ে জানো। দীৰ্ঘদিন ধৰি তুলনামূলকভাৱে শুকান বতৰৰ ফলত খৰাং পৰিস্থিতিৰ সৃষ্টি হোৱাটো বহুলভাৱে স্বীকৃতিপ্ৰাপ্ত জলবায়ুৰ বিজুতি। পৃথিৱীৰ বেছিভাগ ঠাইতে খৰাং জলবায়ু এক পুনৰাবৃত্তিমূলক বৈশিষ্ট্য। কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবে এই নিয়মীয়া খৰাংবোৰ অধিক চৰম আৰু অধিক অভাৱনীয় হৈ পৰিছে। ডেনড্ৰক্ৰনলজি বা গছৰ গাঁঠিৰ তাৰিখ নিৰ্ণয়ৰ ওপৰত ভিত্তি কৰি কৰা অধ্যয়নে নিশ্চিত কৰে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত প্ৰভাৱিত খৰাং 1900 চনৰ আশে-পাশে আৰম্ভ হৈছে। এতিয়া আমি খৰাঙৰ মানুহ আৰু পৰিৱেশৰ ওপৰত হোৱা প্ৰভাৱসমূহৰ বিষয়ে জানো। অধিক জানিবলৈ প্ৰতিটো টেবত ক্লিক কৰক। খৰাং বিধ্বংসী হ'ব পাৰে যেতিয়া পানীৰ উৎস শুকাই যায়, শস্য বিকল হৈ যায়, গৰু-ম'হৰ দৰে জীৱ-জন্তু মৃত্যু হয় আৰু মানুহ পুষ্টিহীনতা আৰু অসুস্থতা ব্যাপক হৈ পৰে। খৰাঙৰ পৰিৱেশ প্ৰভাৱৰ ভিতৰত মাটিৰ লৱণীয়কৰণ, ভূগৰ্ভস্থ পানীৰ অভাৱ, মিঠা পানীৰ পৰিৱেশ তন্ত্ৰৰ প্ৰদূষণ বৃদ্ধি আৰু প্ৰাণী প্ৰজাতিৰ আঞ্চলিক বিলুপ্তি আদি উল্লেখযোগ্য। এতিয়া ভাৰতৰ খৰাঙৰ ওপৰত মনোযোগ দিয়া যাওক। ভাৰতত দেশৰ প্ৰায় ৬৮% অঞ্চলত বিভিন্ন মাত্ৰাৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হয়। সমগ্ৰ অঞ্চলটোৰ ৩৫%ত ৭৫০ মিলিমিটাৰৰ পৰা ১১২৫ মিলিমিটাৰ বৰষুণ হয়। এনে অঞ্চলক খৰাং প্ৰৱণ বুলি গণ্য কৰা হয়। আনহাতে ৩৩% অঞ্চলত ৭৫০ মিলিমিটাৰৰ কম বৰষুণ হয়। এই অঞ্চলসমূহ দীৰ্ঘদিনীয়া খৰাং প্ৰৱণ বুলি গণ্য কৰা হয়। ভাৰতৰ পশ্চিম পূব মধ্য অংশ যেনে মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চল, ৰাজস্থান, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি অঞ্চলসমূহ খৰাঙৰ বাবে অধিক স্পৰ্শকাতৰ। গ্ৰীষ্মকালত বিশেষকৈ মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলত অধিক সংখ্যক মানুহৰ মৃত্যু হয়। চৰকাৰে সময়ে সময়ে উষ্ণতাৰ সন্দৰ্ভত নিৰ্দেশনা, পৰামৰ্শ আৰু সতৰ্কতামূলক ব্যৱস্থা জাৰি কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতৰৰ পূৰ্বাভাস আৰু সংশ্লিষ্ট ৰাজ্য বা জিলাক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ জাৰি কৰে। আহক এতিয়া ভাৰতৰ খৰাঙৰ ইতিহাসৰ বিষয়ে জানো। জানিবলৈ প্ৰতিখন ছবিত ক্লিক কৰক।
খৰাঙৰ বিভিন্ন ধৰণৰ পৰিস্থিতি আছে। এইবিলাক হৈছে বতৰজনিত খৰাং, কৃষি খৰাং, জলবিজ্ঞানৰ খৰাং আৰু আৰ্থ-সামাজিক খৰাং। অধিক জানিবলৈ প্ৰতিটো প্ৰকাৰত ক্লিক কৰক। স্বাভাৱিক বৰষুণৰ দীঘলীয়া ব্যৱধান থাকিলে বতৰ বিজ্ঞানৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হয়। এইবোৰ শুকানতাৰ মাত্ৰা আৰু শুকান সময়ৰ ওপৰত ভিত্তি কৰি জুখিব পাৰি। এটা নিৰ্দিষ্ট সময়ত কোনো শস্যৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ মাটিৰ আৰ্দ্ৰতা পৰ্যাপ্ত নহ'লে কৃষি খৰাং পৰিস্থিতিৰ সৃষ্টি হয়। কৃষি খৰাং সাধাৰণতে বতৰ বিজ্ঞানৰ খৰাঙৰ পিছত হয় আৰু জলবিজ্ঞানৰ খৰাঙৰ আগতেই হয়। জলবিজ্ঞানৰ খৰাং পৰিস্থিতিৰ ফলত কম বৰষুণৰ বাবে নদ-নদী আৰু হ্ৰদৰ পৰা পৃষ্ঠ আৰু ভূগৰ্ভৰ তলত পানী যোগান দুৰ্লভ হৈ পৰে। আৰ্থ-সামাজিক খৰাং পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া পানীৰ নাটনিয়ে মানুহৰ জীৱনত ব্যক্তিগত আৰু সামূহিকভাৱে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। এতিয়া খৰাং হোৱাৰ পূৰ্বে আৰু খৰাং হোৱাৰ সময়ত পানী সংৰক্ষণৰ বিষয়ে জানো আহক। খৰাং পৰিস্থিতিৰ বাবে সাজু হোৱাৰ আটাইতকৈ উত্তম উপায় হ'ল পানী সংৰক্ষণ কৰা। ঘৰৰ ভিতৰত আৰু বাহিৰত পানী সংৰক্ষণক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক। অধিক জানিবলৈ প্ৰতিটো টেবত ক্লিক কৰক। পানী কেতিয়াও নলাত পেলাব নালাগে যেতিয়া ইয়াৰ আন ব্যৱহাৰ হ'ব পাৰে। উদাহৰণস্বৰূপে, ব্যৱহৃত পানী ঘৰৰ ভিতৰৰ গছ-গছনি বা বাৰীত পানী দিবলৈ ব্যৱহাৰ কৰিব পাৰি। টেপৰ পৰা পানী পৰি থকাৰ সমস্যা শীঘ্ৰে সমাধান কৰক। প্ৰতি ছেকেণ্ডত এটা পানীৰ টোপাল বছৰি প্ৰায় ২৭০০ গেলন পানী নষ্ট কৰে। সকলো প্লাম্বিং লিক হৈছে নেকি পৰীক্ষা কৰক আৰু প্লাম্বাৰৰ দ্বাৰা মেৰামতি কৰক। ফ্ল'ৰিষ্ট্ৰিক্টৰৰ সৈতে এৰেটৰ সংস্থাপন কৰি ঘৰৰ সকলো নল পুনৰ সংস্থাপন কৰক। পানী চফ কৰাৰ ব্যৱস্থা সংস্থাপন কৰক কাৰণ পানীত থকা খনিজ পদাৰ্থই পাইপবোৰৰ ক্ষতি কৰিব। এনাৰ্জি আৰু পানী সঞ্চয় কৰিব পৰা যতনৰ বাছনি কৰক। পুৰণি মডেলৰ তুলনাত কম পানী ব্যৱহাৰ কৰা কম পৰিমাণৰ শৌচাগাৰৰ ছিষ্টেম স্থাপন কৰাৰ কথা চিন্তা কৰক। ফ্লাছ কৰিবলৈ প্ৰয়োজনীয় পানীৰ পৰিমাণ কমাবলৈ চিষ্টাৰ্ণ ডিছপ্লেচমেণ্ট ডিভাইচ স্থাপন কৰক। পানী স্থানান্তৰিত কৰিবলৈ টেংকটোত ১ গেলন প্লাষ্টিকৰ বটল এটা ৰাখিব। নিশ্চিত হওক যে ই অপাৰেটিঙত বাধা নিদিয়ে। আপোনাৰ শ্বাৱাৰ হেডটো অতি কম প্ৰবাহৰ সংস্কৰণেৰে সলনি কৰক। কম পানীৰে গা ধুবলৈ লওক। দাঁত ব্ৰাছ কৰাৰ সময়ত, মুখ ধোৱাৰ সময়ত বা শ্বেভিং কৰাৰ সময়ত পানী বৈ থাকিবলৈ নিদিব। অট'মেটিক ডিছ ৱাছ সম্পূৰ্ণ লোড হ'লেহে চলাব লাগে। কম পানী ব্যৱহাৰ কৰিবলৈ লাইট ৱাছ ফিচাৰ্ছ ব্যৱহাৰ কৰক। অপ্ৰয়োজনীয়ভাৱে টয়লেট ফ্লাছ কৰাটো পৰিহাৰ কৰক। টিছু, পোক-পৰুৱা আৰু অন্যান্য অনুৰূপ আৱৰ্জনা শৌচাগাৰক নহয়, আৱৰ্জনাতহে পেলাব লাগে। দুটা পাত্ৰ ভৰাই হাতেৰে বাচন ধুব লাগে। এটা চাবোনেৰে আৰু আনটো সামান্য পৰিমাণৰ ক্লৰিন ব্লিচ থকা ৰিন্স পানীৰে। টেপৰ পৰা বৈ অহা পানীতকৈ পানীৰে ভৰা কেৰাহীত শাক-পাচলি পৰিষ্কাৰ কৰক। খোৱা পানী ফ্ৰিজত ৰাখিব। পানী ঠাণ্ডা হ'বলৈ অপেক্ষা কৰি থকাৰ সময়ত টেপটো চলি থাকিবলৈ নিদিব। ৱাশ্বিং মেচিন কেৱল তেতিয়াহে চলাওক যেতিয়া ই সম্পূৰ্ণৰূপে লোড হয় বা আপোনাৰ লোডৰ আকাৰৰ বাবে পানীৰ লেভেল নিৰ্ধাৰণ কৰক। মাজে মাজে আপোনাৰ পানীৰ পাম্পটো পৰীক্ষা কৰক। যদি পানী ব্যৱহাৰ নকৰাৰ সময়ত অট'মেটিক পাম্পটো নিজাববীয়াকৈ অন আৰু অফ হয় তেন্তে টেংকত লিক হ'ব পাৰে। থলুৱা উদ্ভিদ আৰু খৰাং সহনশীল ঘাঁহ, মাটিৰ আৱৰণ, জোপোহা আৰু গছ ৰোপণ কৰিব পাৰি। এই গছবোৰক বেছি পানী দিয়াৰ প্ৰয়োজন নহয়। একেধৰণৰ পানীৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি গছ-গছনিবোৰ একেলগে গোটাওক। স্প্ৰিংকলাৰ এনেদৰে সংস্থাপন কৰক যাতে পানী বাগিচা আৰু জোপোহাবোৰলৈ বৈ যায় আৰু পকী ঠাইত নাযায়। এনেধৰণৰ পানীত খেলা পুতলা কিনিব নালাগে যিবোৰৰ বাবে অহৰহ বৈ থকা পানীৰ প্ৰয়োজন হয়। পুনৰ পানীবোৰ চাৰ্কুলেট কৰিব নোৱাৰা সৌন্দৰ্য বঢ়োৱা পানীৰ ফাউণ্টেন আদি নলগাব। যিমান পাৰি বৰষুণৰ পানীবোৰ সঞ্চয় কৰাৰ কথা ভাবিব।
স্প্ৰিংকলাৰ ছিষ্টেমছ আৰু টাইমিং ডিভাইচসমূহ নিয়মিতভাৱে পৰীক্ষা কৰক যাতে সিহঁতে সঠিকভাৱে কাম কৰে। খৰাং প্ৰতিৰোধী উদ্ভিদবোৰ ব্যৱহাৰ কৰক। সঘনাই ব্যৱহাৰ নকৰা বাগিচাৰ ঠাইবোৰ হ্ৰাস কৰক বা নাইকিয়া কৰিব লাগে। বাগিচাত অধিক পৰিমাণে সাৰ নিদিব কিয়নো সাৰ ব্যৱহাৰ কৰাৰ ফলত পানীৰ প্ৰয়োজন বৃদ্ধি পায়। আপোনাৰ গছ আৰু ফুলৰ বাবে পানী বচাব পৰা জলসিঞ্চন ব্যৱস্থা যেনে ড্ৰিপ জলসিঞ্চন বাছি লওক। মাটিৰ আৰ্দ্ৰতা ধৰি ৰাখিবলৈ গছ-গছনিৰ চাৰিওফালে মাল্চ ব্যৱহাৰ কৰিব লাগে। পানীৰ বাবে উদ্ভিদৰ লগত প্ৰতিযোগিতা কৰা অপতৃণবোৰক মাল্চে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বতৰ ভিত্তিক জলসিঞ্চন নিয়ন্ত্ৰক বা স্মাৰ্ট নিয়ন্ত্ৰকত বিনিয়োগ কৰক। এই যন্ত্ৰবোৰে মাটিৰ আৰ্দ্ৰতা, বৰষুণ, বতাহ আৰু বাষ্পীভৱনৰ হাৰৰ ওপৰত ভিত্তি কৰি পানী দিয়াৰ সময় স্বয়ংক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। পুনৰ ব্যৱহাৰ কৰা কমাৰ্চিয়েল গাড়ী ধোৱা বস্তু ব্যৱহাৰ কৰক। যদি আপুনি নিজৰ গাড়ীখন নিজে ধোৱে, তেন্তে এটা ছাট-অফ নজল ব্যৱহাৰ কৰক, যিটোৱে আপোনাৰ পাইপৰ পানীৰ গতি নিয়ন্ত্ৰণ কৰিব পাৰে। আপোনাৰ বাৰীখন অতিমাত্ৰা পানী দিয়াৰ পৰা বিৰত থাকিব লাগে আৰু প্ৰয়োজনৰ সময়তহে পানী দিব লাগে। প্ৰচণ্ড বৰষুণৰ ফলত দুসপ্তাহলৈ পানী দিয়াৰ প্ৰয়োজনীয়তা নাইকিয়া হয়। বছৰৰ বেছিভাগ সময়তে বাগিচাত প্ৰতি সপ্তাহত মাত্ৰ 1 ইঞ্চি পানীৰহে প্ৰয়োজন হয়। মাটিৰ আৰ্দ্ৰতাৰ মাত্ৰা মাটিৰ প্ৰব কুঠাৰ বা ডাঙৰ স্ক্ৰুড্ৰাইভাৰৰ সহায়ত পৰীক্ষা কৰক। মাটি আৰ্দ্ৰ হৈ থাকিলে গছ-গছনিবোৰক পানী দিয়াৰ প্ৰয়োজন নাই। যদি আপুনি খোজ কাঢ়িলে ভৰি পিছল খায়, তেন্তে বাগিচাখনক পানীৰ প্ৰয়োজন নাই। সন্ধিয়াৰ পিছত যেতিয়া তাপমাত্ৰা তুলনামূলকভাৱে কম থাকে, তেতিয়া পানী দিয়ক। একেবাৰে বহু সময় পানী দিয়াৰ সলনি কম সময়ত ঘনাই উদ্ভিদক পানী দিয়ক। এইদৰে কৰিলে মাটিয়ে ভালদৰে আৰ্দ্ৰতা শোষণ কৰিব আৰু পানী বৈ যোৱাৰ পৰা হাত সাৰিব। কোনো উপস্থিত নাথাকিলে স্প্ৰিংকলাৰ্ছ বা নলীবোৰ চলাই ৰখাৰ পৰা বিৰত থাকক। বাগিচাৰ নলীয়ে কেইঘণ্টামানৰ ভিতৰতে 600 গেলনতকৈ অধিক পানী অপচয় কৰিব পাৰে। অত্যধিক খৰাঙত গছ আৰু ডাঙৰ জোপোহাবোৰ সংৰক্ষণৰ কাৰণে ঘাঁহ আৰু লনবোৰ মৰিবলৈ দিব লাগে। এতিয়া খৰাং সময়ত স্বেচ্ছাসেৱকসকলৰ ভূমিকা চাওঁ আহক। খৰাং সময়ত স্বেচ্ছাসেৱকসকলে নিম্নলিখিত কামসমূহত সহায় কৰিব পাৰে। পৰিষ্কাৰ পানী আৰু নষ্ট নোহোৱা খাদ্য বিতৰণত সহায় কৰা। যিকোনো সংস্থাৰ বাবে যোগাযোগৰ মূল বিন্দু হিচাপে কাম কৰা। চৰকাৰৰ উপদেশবাণী প্ৰচাৰ আৰু সতৰ্কবাণী সম্প্ৰচাৰ কৰা। প্ৰভাৱিত অঞ্চলৰ পৰা লোকসকলক উদ্ধাৰ কৰিবলৈ সহায় কৰা। উদ্ধাৰ শিবিৰত বিভিন্ন সেৱাত সহায় কৰা। চৰকাৰী সংস্থাসমূহক উপযোগিতাসমূহ পুনৰুদ্ধাৰত সহায় কৰা আৰু ৰাজ্যৰ দ্বাৰা সকলো ধৰণৰ সাধাৰণ সেৱাত নিয়োজিত হোৱা। খৰাং বুলিলে দীৰ্ঘ সময়ৰ বাবে বৰষুণৰ অভাৱ বা অপৰ্যাপ্ততা বুজোৱা হয়। ইয়াৰ ফলত জলবিজ্ঞান বা পানীৰ যথেষ্ট ভাৰসাম্যহীনতা হ'ব পাৰে। দেশৰ প্ৰায় 68% অঞ্চলত খৰাং পৰিস্থিতিৰ প্ৰৱণতা আছে। ভাৰতৰ পশ্চিম, পূব, মধ্য অংশ খৰাং পৰিস্থিতিৰ বাবে অধিক ক্ষতিগ্ৰস্ত। 4 প্ৰকাৰৰ খৰাং হৈছে মেট্ৰলজিকেল, কৃষি, জলবিজ্ঞান আৰু আৰ্থ-সামাজিক। খৰাঙৰ আগতে আৰু খৰাঙৰ সময়ত পানী ফলপ্ৰসূভাৱে সংৰক্ষণ কৰিব লাগে। খৰাঙৰ সময়ত স্বেচ্ছাসেৱকসকলে সাহায্য শিবিৰত সেৱা আগবঢ়াব পাৰে, এভেকুৱেশ্যনত সহায় কৰিব পাৰে, বিশুদ্ধ পানী আৰু নষ্ট নোহোৱা খাদ্য বিতৰণত সহায় কৰিব পাৰে। এতিয়া মডেলটোৰ বিষয়ে আপোনাৰ বুজাবুজি পৰীক্ষা কৰাৰ সময় আহি পৰিছে। এইটো এটা মূল্যায়ন এক্সাৰচাইজ। সকলো প্ৰশ্নৰ নম্বৰ সমান। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কমেও 60% নম্বৰ লাভ কৰিব লাগিব। প্ৰতিটো প্ৰশ্ন ভালদৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছনি কৰক। Congratulations!